জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। ধুবুৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন আরে হবে তো আহ্বায়ক মণ্ডলীৰ অন্যতম আহ্বায়ক শৈলেন্দ্ৰ কিশোৰ ৰায় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। জনাম অন্যতম আহ্বায়ক শৈলেন্দ্ৰ কিশোৰ ৰায় ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। বিশিষ্ট টেৰাকটা শিল্পী মাটিয়াবক তেখেতক আমি মঞ্চত ভারতীয় জনতা পার্টির রাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ডাঙৰীয়াৰ নিৰ্দেশন আহ্বানত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন স্তৰত জিলা স্তৰত আমাৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে আৰু ইয়াত দেখা গৈছে আমি ধুবুৰী জিলাৰ লক্ষীমৰী হাইস্কুল প্ৰাংগণত আমি চিলাৰায় দিৱস উদযাপন কৰিছোঁ। গতিকে ইয়াত ৰাইজ তথা আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট উৎসাহেৰে আজি এই দিৱস আমি পালন কৰি আছোঁ আৰু ইয়াত বিশেষভাৱে আমি 15গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা কৰিছোঁ। কৃষি ক্ষেত্ৰত আমাৰ সাংবাদিক সংবাদ জগতৰ ক্ষেত্ৰতে হওক, আমাৰ শিক্ষকতাৰ হওক, আৰ্টিষ্ট চিত্ৰকলা, আমাৰ বিভিন্ন আমাৰ ইয়াৰ যিখিনি কলা কৃষ্টি আছে যেনেকৈ দোতৰা বাদক, আমাৰ দোতৰা আৰু বাঁচি বাদক, এই সকলোখিনি সামৰি আমি 15গৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা কৰিছোঁ। আৰু ইয়াত দুজন সমল ব্যক্তিৰে চিলাৰায় আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ ওপৰত ইয়াত বক্তৃতা প্ৰদান তেখেতসকলে কৰিব আৰু মই আশা ৰাখিছোঁ এই তেখেতসকলে ইয়াত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিয়ে যে বিশ্ব মহাবীৰ চিলাৰায় আৰু তেখেতৰ জ্যেষ্ঠ ভাতৃ নৰনাৰায়ণে কি ধৰণে ৰাজ্য পৰিচালনা কৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক কি ধৰণে তেখেতৰ ৰাষ্ট্ৰবাদ স্থান দি অসমীয়া ভাষা সংস্কৃতিত তেখেতে উদ্যোগত বিস্তাৰ লাভ কৰিছে সেই কথাখিনি ইয়াত নিশ্চয় আলোচনা হ'ব। আৰু অহা দিনত আমি বিশ্ব মহাবীৰ চিলাৰায়ক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে দল আৰু চৰকাৰে এককভাৱে আমি আৰু বেলেগভাৱে উদযাপন কৰিম। যেনেধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত দিল্লীত বীৰ লাচিত দিৱস পালা হৈছে, মই আশা ৰাখিছোঁ দল আৰু চৰকাৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱস আমি আগন্তুক দিনত দিল্লীত আমি লাচিত বৰফুকনৰ নিচিনাকৈ উদযাপন কৰাৰ কাৰণে আমাৰ চেষ্টা থাকিব আৰু এই চেষ্টাত আমি সফল হ'ম বুলি মই আশা ৰাখি আজি চিলাৰায় দিৱসত অসমবাসীক আমাৰ ধুবুৰীবাসী আৰু গোলকবাসীক মাঘী বন্ধুৰ মই শুভেচ্ছা জনাইছোঁ।